Hi my loves, মই গীতাঞ্জলি শৰ্মা আয়ুষ্মান ভৱৰ প্ৰত্যেক গৰাকী সদস্যক মোৰ আন্তৰিক মৰম আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছো আৰু আশা কৰিছো আপোনালোক আটাই কুশলে আছে। কেইদিনমান আগত মই আয়ুষ্মান ভৱত এটা ভিডিঅ' আপলোড কৰিছিলো আৰু তাত মই এটা ফুড সাপ্লিমেন্টৰ বিষয়ে আলোচনা কৰিছিলো আৰু সেই ভিডিঅ'টোৰ কমেন্টবোৰ চাই মই জানিব পাৰিছো যে বহুত দৰ্শকৰ ফুড সাপ্লিমেন্ট আৰু মেডিচিনৰ মাজত যেটো পাৰ্থক্য হেয়া হিমান ক্লিয়াৰ নহয়। তেখেতসকলে ফুড সাপ্লিমেন্ট আৰু মেডিচিনৰ মাজৰ যেটো পাৰ্থক্য হেয়া বুজি উঠা নাই। সেই কাৰণে আজিৰ এই ভিডিঅ'টো মই বনাইছো। ইয়াত মই আলোচনা কৰিম ফুড সাপ্লিমেন্ট আৰু মেডিচিন কি হয়, ইয়াৰ মাজৰ পাৰ্থক্য কি। আহক প্ৰথমতে জানি লওঁ মেডিচিন কি হয়। মেডিচিন নাইবা ড্ৰাগছ কাক কোৱা হয়। মেডিচিনক টেষ্ট কৰে FDA, মানে মেডিচিনক পৰীক্ষা কৰে FDA। FDA হ'ল ফুড এণ্ড ড্ৰাগ এডমিনিষ্ট্ৰেশ্যন। ইয়াৰ পৰা কি বুজিলো, মেডিচিন নাইবা ড্ৰাগছ মানে ঔষধক প্ৰথমতে কোনে পৰীক্ষা কৰে, ফুড এণ্ড ড্ৰাগছ এডমিনিষ্ট্ৰেশ্যন নামৰ এটা সংস্থাই। একদম সহজকৈ বুজাই দিছো। মেডিচিন এটা এনেকুৱা বস্তু যাৰ কাম হ'ল বেমাৰ প্ৰতিৰোধ কৰা আৰু বেমাৰৰ চিকিৎসা কৰা। ধৰি লওক এটা কোম্পানীয়ে এটা মেডিচিন বনাইছে। সেই মেডিচিনৰ প্ৰথমতে এটা ক্লিনিকেল টেষ্ট হ'ব, মানে ক্লিনিকেল এটা পৰীক্ষা হ'ব। পৰীক্ষাগাৰত পৰীক্ষাটো যেতিয়া হ'ব আৰু যেতিয়া সেই মেডিচিনটো পাছ কৰিব, সেই পাছ কৰাৰ পিছতহে ৰাইজৰ মাজত সেয়া ৰিলিজ হ'ব। মানে প্ৰথমতে সেই ক্লিনিকেল যেটো টেষ্ট তাত সেই মেডিচিনটোৱে পাছ কৰিব লাগিব। সেই যে ক্লিনিকেল টেষ্টৰ কথা ক'লো, সেই ক্লিনিকেল টেষ্টত এয়া প্ৰমাণ হ'ব লাগিব যে সেই মেডিচিনটো খালে কাৰো হানি বিঘিনি নহয়, মানে মেডিচিনটো ছেফ হয়। আৰু যেতিয়া এই ট্ৰায়েলছবোৰ হৈ যায় আৰু মেডিচিনটো ছেফ বুলি প্ৰমাণিত হয়, তাৰ পিছতহে ডক্টৰে হেয়া আমাক প্ৰেছক্ৰাইব কৰে। এতিয়া আমি কথা পাতিম ফুড সাপ্লিমেন্টৰ বিষয়ে। ফুড সাপ্লিমেন্টক ফুড এণ্ড ড্ৰাগ এডমিনিষ্ট্ৰেশ্যনে নিয়ন্ত্ৰণ নকৰে। ডায়েটাৰী সাপ্লিমেন্ট হেল্থ এণ্ড এডুকেশ্যন এক্টৰ আণ্ডাৰত ফুড এণ্ড ড্ৰাগ এডমিনিষ্ট্ৰেশ্যনে ফুড সাপ্লিমেন্টকো ফুড বুলি গণ্য কৰে। ইয়াৰ পৰা আমি কি বুজিলো, ফুড সাপ্লিমেন্টছ সেইবোৰ বস্তু যাক আমি খাওঁ খাদ্যৰ পৰিপূৰকা হিচাপে, মানে সেয়া অতিৰিক্ত খাদ্য হয়। আৰু সেই ফুড সাপ্লিমেন্ট কি হ'ব পাৰে, ভিটামিনছ, মিনাৰেলছ আৰু এনেকুৱা কিবা নেচাৰেল এণ্ড বায়'লজিকেল প্ৰডাক্টছ। এই ফুড সাপ্লিমেন্টছবোৰ বহুত বেলেগ বেলেগ ধৰণে এভেইলেবল হয়, যেনে ধৰক কেপচুলছ, টেবলেটছ, লিকুইডছ, পাউডাৰ্ছ। আৰু এটা মন কৰিবলগীয়া কথা, এই ভিটামিনছ, মিনাৰেলছ এণ্ড ফুড সাপ্লিমেন্টছৰ কোনো ধৰণৰ পৰীক্ষা নহয়, মানে কোনো টেষ্ট কৰা নহয় যে এয়া ছেফ হয় নে নহয়। সেই ফুড সাপ্লিমেন্টবোৰ যিটো কোম্পানীয়ে বনায় তেখেতসকলে নিজেই ৰেগুলেট কৰে, মানে নিজেই নিয়ন্ত্ৰণ কৰে। মেডিচিন হ'ল কেমিকেল ছাবষ্টেন্স। মেডিচিন ব্যৱহাৰ কৰা হয় বেমাৰ প্ৰতিৰোধ কৰাৰ কাৰণে, বেমাৰৰ চিকিৎসাৰ কাৰণে, বেমাৰ ভাল কৰাৰ কাৰণে। আনহাতে ফুড সাপ্লিমেন্ট ইউজ কৰা হয় যিটো নিউট্ৰিচনেল গেপ আছে তাক ফিল কৰিবলৈ, মানে আমাৰ শৰীৰত যদি খাদ্য প্ৰাণৰ অভাৱ আছে তাক পূৰণ কৰিবলৈ সাপ্লিমেন্ট ব্যৱহাৰ কৰা হয়। আৰু সেই ফুড সাপ্লিমেন্টৰ জৰিয়তে আমি আমাৰ দেহক দৰকাৰী ভিটামিন এণ্ড মিনাৰেলছ যোগান ধৰিব পাৰোঁ। মেডিচিন এটা ড্ৰাগ হয় য'ত থাকে এটা ফাৰ্মাচিউটিকেল কম্পজিশ্যন, যাৰ সহায়ত এটা নিৰ্ধাৰিত বেমাৰ ভাল কৰিব পাৰি। আনহাতে ফুড সাপ্লিমেন্টবোৰ আমাৰ খাদ্যৰে এটা অংগ হয়, সেয়া প্ৰাকৃতিক হয় আৰু স্বাস্থ্যকৰ হয়। মেডিচিনছবোৰ ক্লিনিকেলি লেবত বনোৱা হয় আৰু ফুড সাপ্লিমেন্ট বনোৱা হয় অৰ্গেনিক শাক পাচলি আৰু ফল মূলৰ পৰা। মেডিচিনৰ পৰা হ'ব পাৰে ডিপেণ্ডেঞ্চি নাইবা এডিকশ্যন, মানে আপুনি মেডিচিনৰ ওপৰত ভৰসা কৰা আৰম্ভ কৰিব আৰু এটা নিচাত পৰিণত হ'ব। কিন্তু ফুড সাপ্লিমেন্টছবোৰ non-addictive হয় আৰু harmless হয়, মানে কোনো ধৰণৰ নিচা নহয় আৰু লগতে সেয়া ক্ষতিকাৰকো নহয়। ন' ডাউট মেডিচিনে দিব আপোনাক কুইক ৰিজাল্ট, বহুত সোনকালে ৰিজাল্ট পাব আপোনালোকে মেডিচিন খালে, কিন্তু মেডিচিনে যিবোৰ লাইফষ্টাইল ডিজিজ আছে তাক ঠিক কৰিব নোৱাৰে। আৰু যেতিয়া আপুনি ফুড সাপ্লিমেন্টছ ল'ব তেতিয়া আপোনাৰ শৰীৰত থকা সেই অভাৱক, ভিটামিনছ, মিনাৰেলছ সেইবোৰৰ যে অভাৱ আছে তাক পূৰণ কৰিব। মেডিচিনে বেমাৰ ধ্বংস কৰিব, কেতিয়াবা টেম্পৰেৰী হিচাপত বেমাৰ ধ্বংস কৰে। যেনে ধৰক পেইন হৈছে, আপুনি এটা পেইন কিলাৰ খাইছে, অকণমান সময়ৰ কাৰণে পেইন নাইকিয়া হৈ গৈছে, নাইবা ব্লাড প্ৰেছাৰ আপুনি কণ্ট্ৰলত ৰাখিব পাৰিব, একদমতো নাইকিয়া কৰিব নোৱাৰে ব্লাড প্ৰেছাৰৰ প্ৰব্লেম,
নাইবা সুগাৰ মানে ডায়েবেটিছ হোৱা ব্যক্তি এগৰাকীয়ে টেবলেট খাই থাকিব লাগিব তেখেতে কণ্ট্ৰলত ৰাখিব পাৰিব ডায়েবেটিছ কিন্তু একদম নাইকিয়া কৰিব নোৱাৰে কিন্তু যদি আপুনি সঠিক মাত্ৰাত দৰকাৰী ফুড সাপ্লিমেন্টছ লয় তেতিয়া এই যে বেমাৰবোৰ সেইবোৰৰ পৰা আপোনাক বচাই ৰাখিব লাইফষ্টাইল ডিজিজৰ পৰা আপুনি নিজক বচাই ৰাখিব পাৰিব আৰু ফুড সাপ্লিমেন্টে আপোনাক দিব লং টাৰ্ম ৰিজাল্ট মেডিচিন এণ্ড ফুড সাপ্লিমেন্টছ দেখিবলৈ একদমেই একে শেপৰ হ'ব পাৰে একে সাইজৰ হ'ব পাৰে আৰু কামো একে হেলথৰ কাৰণে কাম কৰে কিন্তু এই দুটাৰ মাজত আছে বহুত বেছি প্ৰভেদ বহুত পাৰ্থক্য আছে আপোনালোক আটাই ইমান মৰম আৰু সাপোৰ্ট দি আহিছে তাৰ কাৰণে বহুত বহুত ধন্যবাদ পুনৰ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে ষ্টে হ্যাপি এণ্ড ষ্টে হেলদি লাভ ইউ অল